গাইজ কি খবৰ আপোনালোকে ভালে আছেনে আপোনালোকৰ আশীৰ্বাদ মই ভালে আছোঁ আৰু আপোনালোকে ভাল থাকিব লাগিব দেই ভাল থাকিলেহে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব বলকচোন আজি আমাৰ এনেকুৱা এখন স্কুল আছে তাত এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ছবি আঁকি থৈ দিয়া আছে আপোনালোকক তাৰে এটা প্ৰতিচ্ছবি দেখুৱাওঁ আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনবোৰ বজাই দিবা এতিয়া বলকচোন পলম নকৰি আমাৰ স্কুলখনত কি আছে কেনেকুৱা ধৰণৰ ছবি আছে সেইবোৰ আপোনালোকৰ আগত মই এটা ভিডিঅ' দেখাব বিচাৰিছোঁ আৰু মোৰ চেনেলটো কোনোবা যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিলোঁ এতিয়া বলক চাওঁ এনেকুৱা এখন স্কুল আছে তাত ধুনীয়া ধুনীয়া ছবি আঁকি থৈ দিয়া আছে আপোনালোকক আগত দেখুৱাম তেতিয়াহ'লে পলম নকৰি চাওকচোন আহক আমাৰ স্কুলখন এটা ছবি এটা আৰ্ট বলক বলক আপোনালোকক দেখাম এটা বৰ্তমান কি ধুনীয়া সুন্দৰ ইমান ধুনীয়াকৈ আঁকিছে মানে আপোনালোকৰ চকুত লাগি যাব চাওকচোন আহক এই কি আৰ্ট এইবিলাক চাই লওক আৰু আছে ৰাইজ আৰু চাই লওক আপোনালোকে কেনেকুৱা ধৰণৰ কি ছবি আৰু আটাইতকৈ ভাল ভাল ছবি আছে খালি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো বজাই দিব এতিয়া চাওক এইখন চাওক কি ধুনীয়া আৰ্ট এইখন দেখি চাব পাৰে আৰু আহি আছোঁ আমাৰ সূৰ্য নক্ষত্ৰবোৰ আছে ইয়াত গোটেই পৃথিৱী আছে আপোনালোকে চাব পাৰে আৰু আহি আছে এখন চাওক এইখন চাওক কি ধুনীয়া দৃশ্য এইখন চাব পাৰে আপোনালোকে সেউজীয়া বননি কি বঢ়িয়া বঢ়িয়া আঁকিছে আৰু এখন চাব পাৰে আপোনালোকে এইখন সৰু ল'ৰা ছোৱালীবোৰ খেল ধেমালি কেনেকৈ কৰা হয় কেনেকৈ কি ধৰণৰ কিবা কৰা হয় আপোনালোকে চাওক আৰু চেনেলটো কোনোবা যদি নতুনকৈ চাই আছে সেইটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু পৰিস্থিতি কৰি ৰাখিব পাৰে কেনেকৈ ধুনীয়াকৈ চাফ চিকুণকৈ অসমখন ৰাখিব পাৰে তাৰ এটা দৃশ্য আঁকিছে তেনেকৈ আপোনালোকেও জাবৰ এনেকৈ ডাষ্টবিনত পেলাব ডাষ্টবিন ইউজ কৰিব আৰু আহিছোঁ আৰু আপোনালোকে চাব পাৰে মানে কাৰ বিভাগৰ কেনেকুৱা ধৰণৰ এনেকৈ মুছলিম হিন্দু যেনেকুৱা ধৰণৰ হেৰু সেই ধৰণৰ ইয়াত ৰাখি থৈ দিয়া আছে ইয়াত আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ দেৱো আছে চবকে সকলোকে প্ৰণাম জনাইছোঁ কেনেকৈ ভগৱানৰ ওপৰত শ্ৰদ্ধা কৰোঁ আৰু এইখন হৈছে স্কুলৰ গেটখন দেখিছে আপোনালোকে আৰু এইটো স্কুলটো আপোনালোকে জুম কৰি দেখাইছোঁ মই এইটো স্কুলৰ গেটখন স্কুলটো আৰু আহি আছে আৰু চাব পাৰে আপোনালোকে দেখিছে এখন কি ধুনীয়া ফটো চাব পাৰে আপোনালোকে কি বঢ়িয়া বঢ়িয়া ফটো আছে আৰু চাই লওক কি বঢ়িয়া বঢ়িয়া ইয়াত দেখিছে কেনেকৈ গছবিলাকত পানী দিয়া হয় গোটেই অসমখন কেনেকৈ সেউজীয়া শুৱনি কৰিব পাৰি তাৰ প্ৰতিকাৰ এটা আঁকিছে চাব পাৰে আপোনালোকে আৰু আছে আৰু চাব পাৰে কি ধুনীয়া পিকচাৰ কেনেকৈ ইয়াত মানে লেতেৰা আৱৰ্জনাবোৰ ইয়াত ডাষ্টবিনত পেলোৱা হয় কেনেকৈ অসমখন ধুনীয়াকৈ পাৰে সেইটো দেখাইছে আৰু এখন আছে আপোনালোকে চাব পাৰে সেইটো হৈছে অসমৰ বিহুৱান অসমীয়া সংস্কৃতিৰ এটা নাচ আপোনালোকে চাব পাৰে কি ধুনীয়া আৰু এইটো বঁটা অসমৰ এশিঙীয়া গঁড় বুলি যে কয় অসমৰ ৰাষ্ট্ৰীয় প্ৰতীক এই দিছে আৰু এজন ঢুলীয়া আৰু চাব পাৰে কি ধুনীয়া জীৱ জন্তুবোৰ ৰাখি থৈ দিয়া আছে ইয়াত চাই লওক কি ধুনীয়া খেল ধেমালি আমাৰ ৰাষ্ট্ৰীয় ফুলাম আৰু কি ধুনীয়া বাস আৰু কি ধুনীয়া এটা আমাৰ চৰকাৰী প্ৰতীক এইটো অসমৰ ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ পক্ষী ৰাষ্ট্ৰীয় ফুল পদুম ফুল ৰাষ্ট্ৰীয় খেল হকী ইয়াত দিয়া আছে আপোনালোকে চাইছে আৰু চেনেল যদি কোনো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু আজিলৈ ভিডিঅ'টো ইমানটাই সমাপ্ত কৰিছোঁ আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ চাই আছে মই ছাবস্ক্ৰাইব কৰি দিব লৈছোঁ আৰু আপোনালোকে যাতে মোৰ সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে
আজিৰ ভিডিঅ'টো মানে বাই বাই।